পকেট ভৰ্তি টকাই তোমাক শিকাব আধুনিকতা আৰু খালী পকেটে তোমাক শিকাব বাস্তৱতা। দিনৰ বেছিভাগ সময় আনৰ লগত মিচিকিয়াই হাঁহি থকা ল'ৰাটোৱে সদায় এণ্ডাৰত সুযোগ লৈ চকুলোৰ টোকে। অৱহেলাই য'ত ৰাজত্ব কৰে ভালপোৱা তাত মূল্যহীন হৈ পৰে। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। কান্দি থকা দুই চকুৱে কেতিয়াও মিছাকৈ নকয়। চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহ অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে। বেইমানি তেওঁলোকেহে কৰে যাক আমি আপোন বুলি ভাবোঁ। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে সেইটো হ'ল আৱেগ। যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই সেয়া হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দি পৰে সেইটো হ'ল প্ৰকৃত ভালপোৱা। বহুত কষ্টত জীয়াই আছোঁ, তথাপিও কাকো আমনি নকৰোঁ। কাৰোবাৰ অৱহেলাৰ পাত্ৰ হোৱাতকৈ অকলশৰে থকাই শ্ৰেষ্ঠ। আজি তুমি অনলাইন আছা, ময়ো অনলাইন আছোঁ। পাৰ্থক্য মাথো এয়া যে মই তোমাৰ ৰিপ্লাইৰ অপেক্ষা কৰি আছোঁ আৰু তুমি আনৰ। ফোনটোৰ স্ক্ৰীণখন বাৰম্বাৰ চেক কৰি প্ৰিয়জনৰ কল SMS-ৰ বাবে অপেক্ষা কৰা মানুহজনেই জানে প্ৰতীক্ষা কিমান কষ্টকৰ।